নিজৰ মানসিক পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ ওপৰতে আমাৰ জীৱনৰ সুখ দুখ নিৰ্ভৰ কৰে। নিজৰ মনক আমি যেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আন একোকেই আমি তেনেদৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। এদিন এজন জ্ঞানী ব্যক্তিয়ে এখন সাগৰৰ পাৰত বহি চিন্তা কৰি আছিল। তেনেতে এজন অচিনাকি ব্যক্তি আহি তেওঁক সুধিলেহি, বন্ধু, তুমি ইয়াত কিয় এনেদৰে বহি আছা? তেতিয়া জ্ঞানী ব্যক্তিজনে উত্তৰ দিলে, মই অপেক্ষা কৰি আছোঁ কেতিয়াকৈ সাগৰৰ ঢৌবোৰ নাইকিয়া হ'ব আৰু মই সাগৰত নামি গা ধুব পাৰিম। অচিনাকি ব্যক্তিজনে আচৰিত হৈ সুধিলে, আপুনি কি কথা কৈছে এইবোৰ? এনেদৰে দেখোন গোটেই জীৱনটো বহি অপেক্ষা কৰিলেও আপুনি সাগৰত গা ধুব নোৱাৰিব। জ্ঞানী ব্যক্তিজনে উত্তৰ দিলে, সেইটোৱেতো মই আপোনাক বুজাব খুজিছোঁ। আপোনাৰ সকলো আশা আকাংক্ষা পূৰ হোৱালৈ অপেক্ষা নকৰিব। বৰ্তমানক লৈ জীয়াই থাকিবলৈ শিকক। সুখৰ অপেক্ষাত আপুনি গোটেই জীৱনটো পাৰ কৰি দিব, কিন্তু সুখৰ মুখ নেদেখিবও পাৰে। ধন্যবাদ।